Hello everyone, this is me Amlan. মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি সানডে হয়, সানডে মিন্স ফান ডে। তো আজি আমি হঠাতে সাডেন এটা প্ল্যান বনাইছো। একেবাৰে প্ল্যানটো সাডেন হয়। তো এতিয়া বৰ্তমান 9:30 বাজিছে। আজি আমি গৈ আছো এটা বিশেষ জেগাত। সেই বিশেষ জেগাটো কি হয় মই অলপ পিছত কৈ আছো। বলক ভিডিওটো আৰম্ভ কৰো। তো এতিয়া আমি বৰ্তমান সোণাৰী টাউনতে আছো। বৰ্তমান সবে চাহ একাপ খাই ললো। যোৱাৰ আগতে ৰিফ্ৰেছমেন্ট চাহ কাপ খাই ললো। ইতিমধ্যে সকলোৱে গম পালে মোৰ থাম্বনেল আৰু টাইটেল চাই আজি আমি ক'ত গৈ আছো। হয়, আজি আমি গৈ আছো অসমৰ প্ৰথমখন ফ্লোটিং ৰিজৰ্ট, যিখন ৰিজৰ্টত উঠি আমি ব্ৰহ্মপুত্ৰত ঘূৰিব পাৰিম। হয়, আমি গৈ আছো আজি কাঞ্চনজংঘা ৰিজৰ্ট, অসমৰ হাৰ্ট জুবিন গাৰ্গ দাদাৰ নামত বনোৱা কাঞ্চনজংঘা ৰিজৰ্ট। তো বলক আজি আমি কাঞ্চনজংঘা ৰিজৰ্ট যাওঁ। আজি মোৰ লগত গৈ আছে মোৰ বা, সে হাই, এফালে বিন্দু। বৰ্তমান আমি মৰাণ টাউন পাইছোহি। আজি আমাৰ ওলোৱা অলপ লেট হ'ল। বৰ্তমান 3:30 বাজিলে ইয়াতে। তো এতিয়া আমি এটা কথা গম পাইছোঁ যে কাঞ্চনজংঘা ৰেষ্টুৰেণ্টখন মাত্ৰ 3টা টাইমে ফ্লোটিং কৰা হয়, 1টা বজাত আৰু পিছবেলা 3টা বজাত আৰু 5টা বজাত। তো বৰ্তমান আমাৰ 3:30 ইয়াতে বাজিলে। তো পাওঁগৈ নাই আমি ফ্লোটিং কৰিবলৈ। ফিংগাৰ্ছ ক্ৰছ, হোপ ফৰ দ্য বেষ্ট। তো বলক আমি গৈ থাকোঁ। তো আমি বৰ্তমান বগীবিললৈ যোৱা ৰাস্তাটোত সোমালোঁ। ইয়াৰ পৰা 2 কিলোমিটাৰমান যোৱাৰ পিছতে আমি কাঞ্চনজংঘা ৰেষ্টুৰেণ্ট পামগৈ। বৰ্তমান সময় হৈছে 4:25। তো 5টা বজাত Take the next right, then turn left. Take the next right, then turn left. তো দেখিছে গুগল মাতাজীয়ে ৰাইট মাৰিবলৈ কৈছে। গুগল মাতাজী ক্ৰাছ কৰি একেবাৰে নাযাব, ৰাইটত একো ৰাস্তা নাই, এনেই সোমাবলৈ কৈ আছে। Continue on National Highway. তো আমাৰ লাহেকৈ ৰাতি হৈ আহিছে। তো আমি কাঞ্চনজংঘা ৰিজৰ্ট পাবলৈ হৈছে। বগীবিল পোৱাৰ আগত ডিব্ৰুগড় ফালৰ পৰা আহিলে লেফ্ট চাইডে দেখিবই চাইনবোৰ্ড মৰা আছে। Continue on National Highway 15 for 11 kilometers. সোমাই অলপ গ'লেই আমি কাঞ্চনজংঘা ৰিজৰ্ট পামগৈ। কাঞ্চনজংঘা ৰিজৰ্ট মৰা আছে। তো এইফালে আমি বগীবিলৰ কিনাৰেদি সোমাই আহিলোঁ। এইফালে চাইনবোৰ্ড মৰা আছে কাঞ্চনজংঘা ৰিজৰ্ট বুলি। এইফালে সোমাই আৰু অলপ দূৰ গ'লে আমি পামগৈ। Take the next right, then make a U-turn. 500 মিটাৰ দূৰে দূৰে চাইনবোৰ্ড মৰা আছে। তো আপোনালোকে একেবাৰে টেনশ্যন নল'ব, চাইনবোৰ্ড চাই গৈ থাকিব। এয়া দেখিছে চবফালে চাইনবোৰ্ড মৰা আছে কাঞ্চনজংঘা ৰেষ্টুৰেণ্ট বুলি। সন্ধিয়া হৈ অহাৰ লগে লগে বগীবিল দলঙৰ ৰঙালীলা লাইটবিলাক জ্বলিবলৈ আৰম্ভ কৰিছে। চাওক কিমান এটা সুন্দৰ পৰিৱেশ।
আমি বৰ্তমান পাইছোঁহি আৰু আমি গাড়ীৰ পৰা নামিছোঁ দেখিছে কিমান ভিৰ আমি কোনোমতে লাষ্ট 3টা টিকেট পালোহি এটা টিকেট পাৰ পাৰ্চন 500কে ল'ব তো আমি বৰ্তমান আহি পাইছোঁ এণ্ট্ৰি পইণ্ট এইফালে দি আপুনি টিকেট দেখুৱাই এণ্ট্ৰি কৰিব লাগিব এইফালে দি আপোনাৰ এণ্ট্ৰি এইজন আমাৰ কাঞ্চনজংঘাত উঠা মানুহ তো চাওক এইফালৰ পৰা বগীবিলৰ সৌন্দৰ্য এইফালে আপোনালোকৰ জোলনা দিয়া হৈছে খেলিবলৈ তিনজন এই 24 পাছে কিমান হ'ল 24 নিয়া 27 অলৰেডি 27 জন ইয়াত নাৱত এণ্ট্ৰি হৈছে তাত আৰু 7 জন আহিব আৰু আহি আছে তো আমি বৰ্তমান পালোহি কাঞ্চনজংঘা ৰেষ্টুৰেণ্ট চাওক এণ্ট্ৰি পইণ্ট তেওঁলোকে আপুনি 3টা বজাত কৰিছিলে তো এইফালে আপোনাৰ তললৈ যোৱাৰ ব্যৱস্থা আছে তো এইফালে আমাৰ কিটচেনৰ ব্যৱস্থা আছে ইয়াৰ ভিতৰতে বনাই আছে দাদা হাই কৈ দিয়ক চেনেল আছে মোৰ ইউটিউব চেনেল তো জাহাজখনৰ ভিতৰত আপোনালোকে সকলো ব্যৱস্থা পাব এইফালে জেন্টছ আৰু লেডিজ দুয়োটা টয়লেটৰ ব্যৱস্থা আছে তো ইয়াতে এজন লগৰ লগ পালোঁ তেওঁ আহিছে ইয়াত জাহাজত উঠিবলৈ তোমাৰ নামটো মোৰ নাম অঞ্চমান বৰা অঁ তেখেত ডিব্ৰুগড় হয় তো ইয়াতে এজন ছাবস্ক্ৰাইবাৰ লগ পালোঁ তেওঁ সৈতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে বৰ্তমান থেংক ইউ তাৰ বাবে থেংক ইউ তো আমাৰ এই দুজন পুৰা ফটো মৰাত ব্যস্ত কাঞ্চনজংঘাৰ ওপৰত তো আপোনালোকে কাঞ্চনজংঘাত আহি খোৱাৰ টেনশ্যন নল'ব ইয়াত এখন ধুনীয়া মেনু দিছে ইহঁতে তো সকলো ধৰণৰ খাদ্য আপোনালোকে ইয়াত পাব আপোনালোকে যদি ৰাতিপুৱা আহে তেতিয়াহ'লে ব্ৰেকফাষ্ট আছে তাৰপিছত চাইনিজ পাব চাইনিজ মেইন কোৰ্চ পাব তাৰপিছত দাল টাৰ্কা ইণ্ডিয়ান মেইন কোৰ্চ পাব ইণ্ডিয়ান মেইন কোৰ্চ নন ভেজ পাব স্নেক্সত পাব আপোনালোকে চিকেন ড্ৰাই ফ্ৰাই চিকেন পকোৰা চিকেন উইংছ চিলি মাছৰুম বিভিন্ন ধৰণৰ খাদ্য আছে তো আপোনালোকে খানাৰ একেবাৰে টেনশ্যন নল'ব তো আমাৰ কাঞ্চনজংঘা বৰ্তমান ষ্টাৰ্ট দিয়া হৈছে চলিবলৈ যোজা কৰা হৈছে জনসেবা সংক্রান্ত ঘোষণা মাস্ক পরুন জীবন বাঁচান মুখ ঢেকে রাখুন হাত ধরে নিন নিরাপদ দূরত্বে থাকুন গোল 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 গোল
এইফালে আমাৰ জুবিন দাৰ গান চলি আছে আৰু এইফালে কাঞ্চনজংঘা মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত চলা আৰম্ভ কৰিছে। এইফালে ৰাতিৰ ভিউটো চাওক আপোনালোকে বগীবিলৰ। কেমেৰাই জাষ্টিছ কৰিব পাৰিছে নাই নাজানো, কিন্তু চাওক ভিউটো। এইফালে আমাৰ সৰু এখন কাঞ্চনজংঘা। এইফালে দেখিছে পানীৰ সোঁতবিলাক। আপোনালোকৰ কাৰোবাৰ জাহাজত উঠিবলৈ ভয় লাগে নি বাৰু? যদি ভয় লাগে কমেণ্ট কৰি প্লিজ জনাবচোন। মইতো সাঁতুৰিবও নাজানো, তথাপিও আহিছোঁ আৰু সাহসত কাঞ্চনজংঘাত উঠিবলৈ। আপোনালোকে কোনে কোনে সাঁতুৰিব নাজানে মোৰ নিচিনাকৈ এইটোও কমেণ্ট কৰি জনাব। ভাবিছিলোঁ এইফালে নিব, এখন দলঙৰ ইটো পাৰে নিব, কিন্তু নিনিলে। ইয়াতে একবাৰ ঘূৰাইছে, তো এইটোৱে আৰু ইয়াত এনেকৈ মজা ল'ব লাগিব। এইটো হৈছে কাঞ্চনজংঘাৰ ওপৰৰ পাৰ্টটো। চাওকচোন কিমান ধুনীয়াকৈ ফুলেৰে ডেক'ৰেশ্যন কৰি থৈছে। দেখি নিশ্চয় আপোনালোকৰো আহিব মন গৈছে। গতিকে ঘৰত সোমাই সোমাই যদি ব'ৰ হৈ গৈছে তেন্তে আহক মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত এটা সুন্দৰ সন্ধিয়া উদযাপন কৰক। এইফালে দেখিছে ইয়াত CCTV কেমেৰাৰো ব্যৱস্থা আছে, তো আপোনালোকে কোনো টেনশ্যন নলগৈ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিবলৈ ইয়াত আহিব পাৰে। ইয়াত কোনো ধৰণৰ ড্ৰিংকছ এইবিলাক জাতীয় বস্তু একেবাৰে পোৱা নাযায়, তো গতিকে ফেমিলিৰ লগত একেবাৰে আহিব পাৰে আপোনালোকে। আৰু ইয়াত ডিনাৰ কৰাৰ ব্যৱস্থা আছে, তো অতি সোনকালে আহক কাঞ্চনজংঘাত এটা সুন্দৰ সন্ধিয়া উদযাপন কৰিবলৈ। তো বৰ্তমান আমাৰ খানা আহি গ'ল। আমাৰ এইফালৰ পৰা কফিটো ফ্ৰীকৈ ন? কফিটো চাহটো। এইফালে আমাৰ খানা আহি গ'ল। আমি চিকেন পকৰা আৰু কফি লৈছোঁ, আৰু আমাৰ ইয়াত টিকেটৰ লগত চাহটো ফ্ৰীকৈ দিয়া হয় ইয়াত। ব্ৰহ্মপুত্ৰৰ ওপৰত কাঞ্চনজংঘা ৰেষ্টুৰেণ্টত কফিৰ মজা, ঠাণ্ডা ঠাণ্ডা হাৱা, কফি খাওঁ। কেনেকুৱা? টেষ্টি নে? তো আপোনালোকো আহক ইয়াত কাঞ্চনজংঘা ৰেষ্টুৰেণ্টৰ ওপৰত, ব্ৰহ্মপুত্ৰৰ ওপৰত বহি চাহৰ জুতি লওক আৰু কফিৰ জুতি লওক। ঠাণ্ডা ঠাণ্ডা হাৱা লৈ কফি খোৱাৰ মজাই বেলেগ। আমি এতিয়া প্ৰায় 2 ঘণ্টামান মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত ঘূৰাৰ পিছত পুনৰ ঘূৰি আহিছোঁ আমাৰ যাত্ৰাৰ শেষৰ দিশে। বেকগ্ৰাউণ্ডত পাপনদাৰ গান লাগি আছে। কি যে এটা সুন্দৰ সন্ধিয়া। ঘৰ পাওঁতে যিহেতু ৰাতি হ'বগৈ, গতিকে আজি ভিডিঅ'টোৰ ক্লজিং ইয়াতে লৈ দিছোঁ। ইমানখিনি সময় মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। সকলোৱে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব, আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ বাই বাই, গুড নাইট। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।